Hi guys, welcome back to my YouTube channel. আজি মই আকৌ পথাৰলৈ আহিছোঁ বিলাহী ৰুবলৈ বুলি। বেছি উলিয়া নাই পিছতীয়াকৈ তিনডৰাই নেকি তিনডৰা উলিয়াইছে। আহি পেলাই মই ৰখি আছোঁ। উলিয়াই আনিবলৈ গৈছে মায়ে, এতিয়ালৈকে অহা নাই আৰু একদম ৰ'দ দি আছে। মই একদম চালি এখন বনাইছে একদম ধুনীয়াকৈ আৰু কেনেকুৱা ধুনীয়া বতাহ মাৰি আছে, একদম ফিলফিলাই আছে। বহি আছোঁ আৰু ওচৰত ৰোৱা বিলাহীবোৰ যেতিয়া বৰষুণ নাপাইছিলে ন, বৰষুণ যেতিয়া নিদিছিলে একদম শুকান মৰুভূমি নিচিনা লাগিছে। আৰু এতিয়া বৰষুণ পাই কি ধুনীয়া হৈ গৈছে, দেখিছেনে? গোটেই সেউজীয়া, গোটেই পথাৰখন সেউজীয়া। আৰু সেয়া ওচৰত নাগালেণ্ড, সেই পাহাৰটো দেখিছেনে? নাগালেণ্ডৰ পাহাৰ হয়। দেখিছেনে? গোটেই সেউজীয়া হৈ গৈছে, একদম গোটেই সেউজীয়া। বিলাহী একদম ডাঙৰ হৈ গৈছে এইকেইদিনতে। বহি আছোঁ, এখন চালি বনাই থৈছে পথাৰত, ভাল লাগে ইয়াত বহি। আৰু মই পানী, চাহ, বিস্কুট ভোক লাগিলে খাবলৈ বুলি আনিলোঁ। সেয়া আনিছোঁ। আৰু এইফালে পুলি অনাৰ পাছত একদম বিলাহী ৰুবলৈ ষ্টাৰ্ট কৰি দিছোঁ। আৰু একদম বতাহ, কেনেকুৱা বতাহ মাৰি আছে মানে, একদম ভালেই লাগে বাৰু পথাৰলৈ গৈ, বেয়া নালাগে। আৰু খেতিয়কৰ ঘৰত জন্ম লৈছোঁ যেতিয়া কষ্ট কৰিবই লাগিব, কষ্ট নকৰিলে জানো হ'ব। আৰু এয়া পুলি ৰুই মাজতে মানে বেগ এটা লৈছোঁ, আৰু বেগ এটা লৈ চাহ খাইছোঁ সকলোৱে, লাল চাহৰ লগত কাটা বিস্কুটৰ জুতি লৈ। আৰু সকলোৱে লেকচাৰ মাৰি চাহ খোৱা ব্যস্ত, আৰু চাহ খোৱাত মই চাহ খাই লৈছোঁ। আৰু এটা কথা দেই, মানে আমি যেতিয়া মানে ফেব্ৰুৱাৰী মাহত বিলাহীখিনি ৰুইছিলোঁ যে, সেইখিনি মানে বহুত কষ্ট কৰিবলগীয়া হ'ল, পানীৰ কাৰণে বহুত পানী কঢ়িয়াই দিবলগীয়া হ'ল। কিন্তু এইখিনি মানে বৰষুণ দি দিলে যে, সেইকাৰণে ইমান এটা কষ্ট হোৱা নাই, আৰু কষ্ট নহয়। আৰু মানে এনেই অলপ পানী দিলে হ'ল। আৰু পুখুৰীটো ওচৰত আছে আমাৰ ইয়াত। আৰু এয়া পুলি চুলি ৰুই হোৱাৰ পাছত আমি ঘৰলৈ আহিলোঁগৈ, আৰু সন্ধিয়া হৈছে যিহেতু। আৰু আজিলৈ আহিলোঁ দেই।